Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই ভালে আছো আৰু এতিয়া মই গৈ আছো পূজা চাবলৈ আজি হল নৱমী পূজা তো আপোনালোকে চাই থাকক ব্লগটো হেকলো মই ক'ত গৈ আছো কি কৰি আছো গম পাব আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব লাইক কমেন্ট শ্বেয়াৰ কৰিব তো চাই থাকক পূজা ব্লগ মালিগাঁও ট্ৰেফিক জামটো আছে আপোনালোকে সকলোৱে জানে আৰু আমি এতিয়া পালো লখৰা এতিয়া আহি পাই গলো বেলতলা বেলতলা তিনিআলি একদম মানুহ পুৰা ভিৰ বেলতলা আহি পালো পূজা চাব যোৱাই নাই আহি একদম পুৰা ফুচকা ইমান মানুহ বাপৰে একদম পেপা বজাই পুৰা আছে এইবোৰ আৰু আমি গৈ আছো চবে খোজকাঢ়ি একদম পুৰা মানুহ ভিৰ মোৰ দোকানে দোকান পুৰা আমি এতিয়া ললো জিলাপি এতিয়া জিলাপি খাম মানুহ পুৰা ফুল একদম পেপা বজাই আছে এবাৰ ফাৰ্ষ্ট টাইম আহিছো মই বেলতলা ইমান মানুহ বাপৰে টিকটক ফাষ্ট ফুড বোলে মানুহ চব আমি গৈ আছো চব একদম পুৰা চব ফালে মানুহ ভিৰ লাইটিং লগাই দিছে একদম ইমান মানুহ ইমান ধুনীয়া গেট বনাইছে এইটো মানুহ ইমান ভিৰ বাপৰে আৰু আমি গৈ আছো চব বঢ়িয়া লাগিছে সজোৱা আমি এতিয়া আহি পাই গলো বেলতলা লক্ষ্মী মন্দিৰ ইমান মানুহ ইমান মানুহ বাপৰে ভৰ্তি একদম পুৰা Last gate clock tower. বঢ়িয়া 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 দাদা বাইদেউ আমাৰ গাড়ী আগেদি পাৰ হৈ যাওক আমি যাব নালাগে সুন্দৰ কাপোৰতো আছে এইখন চানৰুফখন খুলি ওপৰ লাগছে এনেকা জামত গাড়ী চলাই বঢ়িয়া লাগছে লাগিছে না পূজা চাইছো এইবাৰ ইমান বছৰৰ মূৰত গুৱাহাটী দিলাইটো কমছি না আৰু লাগছে গাড়ী পাৰ্ক কৰি গৈ আছো গীতানগৰ পূজালৈ কিমান দূৰ খোজকাঢ়িব লাগে নাজানো আৰু গৈ আছো খোজকাঢ়ি একদম বাপৰে পূজা পাবলৈ হৈছো আৰু ইমান খোজকাঢ়িলো গাড়ী আগত থৈ কেনে মানে ইমান এইবিলাক মানুহ পুৰা ৰখি আছে
পুৰা আমি গৈ আছোঁ বা ভিন্ন ময়ো গৈ আছোঁ পুৰা একদম ভিতৰত গোঁসাই আৰতি কৰি আছে হৈছে আৰু এয়া ইমান মানুহ গীতানগৰ ये एक सच्चाई है जो हमारे इतिहास में कई बार हुई है और एक बार फिर दुनिया के मुख्य वैज्ञानिक इसकी भविष्यवाणी कर रहे हैं तो हम इसका क्या करने वाले हैं এতিয়া আমি ভিতৰত সোমাম এইটো জিংকা লালা হওক এইজন হৈছে সঁচা সঁচি মানুহ একদম পুৰা ড্ৰেছেছ পিন্ধি আছে জিংকা লালা হো আহিলোঁ ভিতৰলৈ ইমান ধুনীয়া লাগিছে একদম এইবোৰ মেঘ বনাইছে আকাশ বনাইছে আৰু গছো দিছে গোঁসাই লগতে এটা কিবা এটা বেলেগ লাগিছে একদম বহুত বেছি ধুনীয়া লাগিছে আৰু বহুত মানুহ বহুত ভাল লাগিছে একদম এতিয়া আমি আহি গ'লো নুনমাটিত বঢ়িয়া বনাইছে এইটো না এইখিনিতে ৰখা ফটো ফটো উঠো কি হয় ৱাও ইমান মজা বনাইছে ৱাও ইমান মজা বনাইছে এইবোৰ মজা ইয়ে জয়ৰাম গাই আছে একদম পুৰা কি হয় বিলাক বা এইখিনি মজা লাগিছে খোৱা দেখোন কোন হয় কি নাম তোমাৰ আমাৰ ৰাইজ সকল চানমাৰী পূজা চানমাৰী কলনী বঢ়িয়া লাগিছে না ৰখিব পাৰিলে ভাল আছিল
ইয়াৰ পৰা দেখিলেই গম পাবা দেখাই পায় এই নহয় এইটোৱে নহয় নহয় হয় 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 এইটোৱে এতিয়া আমি আহিছোঁ এয়া শিলপুখুৰী হয় কেদাৰনাথ বনাইছে এয়া শিলপুখুৰী কেদাৰনাথ মন্দিৰ এইবোৰ কপাহ বা নন্দীও বনাইছে মজা হয় ফটোবিলাক মোক দিবা কেদাৰনাথৰ মন্দিৰ বনাইছে এইটো শিলপুখুৰী বঢ়িয়া কৰিছে কিন্তু এইটো ৰক্ত নাই মন্দিৰটো দেখাবা এতিয়া ৰাতি বাজিল 11:30 আৰু এয়া ইফালে একদম ট্ৰেফিক জাম পুৰা খাবলৈ ৰেষ্টুৰেণ্টত গ'লো মানুহ ভৰ্তি একদম পুৰা ৰাতি হ'ল 12:40 এতিয়া লতাশিলত মানুহ ভিৰ একদম পুৰা ইমান মানুহ এতিয়া বাজিল 1টা আৰু ইয়াতে মানুহ পুৰা ভিৰ লতাশিলত একদম এতিয়া ৰাতি বাজিল 1টা আৰু লতাশিলৰ ফিল্ডত পুৰা মানুহ ভিৰ একদম এই ৰাতি 1টা বজাতো ইমান মানুহ বাপৰে মই উঠিম এতে চকৰিত ভিনদৈ বোলে মোক এয়া চকৰিত উঠিব দিব বাচ্চাৰ এই ৰাতি 1টা বজাত ইমান মানুহ ভৰ্তি বাপৰে ৰাতি হোৱা যেন লাগাই নাই লতাশিলৰ পূজা ৰাতি হ'ল 1:15 আৰু লতাশিলত মানুহ পুৰা ভিৰ এতিয়া পালো আমাৰ খানা ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু নতুন নতুন ব্লগ আহি আছে ধামাকা ধামাকা